চাও গাইজ মোৰ নাম ৰাকেশ কলিতা কৰি আছে ব্লগটো ইয়াতে খতম হ'ব এই ল'ৰাটোৱে গাইজ বহুত কাজিয়া সকলোকে বহুত বহুত বেছা ধন্যবাদ Hey guys, অসমবাসী ৰাইজলৈ মই ৰিচাকে আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সো গাইজ বহুত দিনৰ মূৰত আকৌ এটি নতুন আৰু স্পেচিয়েল ব্লগ লৈ আহিছোঁ আৰু আজিৰ ব্লগটোত আপোনালোকক লৈ যাম মই গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ এথনো ফেষ্টিভেললৈ মানে বহাগী মেলা টাইপ বুলি ক'ব পাৰে। একচুৱেলি বহাগ মাহটোতো শেষেই হ'ব হ'ল, বহাগী বিদায় বুলিও ক'ব পাৰে। তো য'ত মানে বহুত ধুনীয়া ধুনীয়া কিবা কিবি হ'ব। তো এতিয়ানো কিয় কৈ দিওঁ, ব্লগটো আপোনালোকে চাই থাকক। আৰু বহাগী বুলি ক'লেতো এনেকৈ ক'লে নহ'ব ন, ধুনীয়াকৈ ওলাব লাগিব। তাৰ কাৰণে একদম পিন্ধি মেলি লওঁ, তাৰপাছত ধুনীয়া একদম সকলো বস্তু দেখাব আৰু এটা স্পেচিয়েল আছে, কোনোবা আহিব। চ' চাই থাকক ব্লগটো। একদম ধুনীয়াকৈ হৈ গ'লোঁ ৰেডি, ধুনীয়াকৈ বুলি নকওঁ আৰু হৈছোঁ আৰু উৎপাতত যি গৰম পৰিছে নহয় বাপাও। আৰু এইফালে আমাৰ বাইদেউ বাৰু আধা ওলোৱা হৈছে, ভালকৈ ওলোৱা হোৱাৰ পিছত দেখাম। তো মই এতিয়া তললৈ যাওঁ, একদম তলত পূৰা জোৰদাৰছে তৈয়াৰী হৈ গৈছে, চব ষ্টাৰ্ট হৈয়ে গ'ল। আমিয়ে মানে একদম হোষ্টেলত থাকিও আমাৰ দেৰি, দেখিছেনে? কি ক'ব আৰু ছোৱালী মানুহৰ কথা ন, অলপ সময় লাগি যায় দিয়ক। তো এয়া ধুনীয়া ধুনীয়া বেকাৰী দেখিছেনে, একদম ধুনীয়া পেষ্ট্ৰি। এয়া আমাৰ তৃষ্ণা বাইদেৱে ষ্টল দিছে। এইফালে আমাৰ কৰিশ্মা সুব্ৰতও আছে, সিহঁতেও দিছে মজা মজা বস্তু, টেষ্টি টেষ্টি খানা। এতিয়া খোৱাহে কথা আৰু বুজিছে, আৰু ডিছকাউণ্টত। আৰু এয়া হ'ল এথনো ফেষ্টৰ প্ৰথম দিনা, য'ত আমিও কৰিছিলোঁ ডান্স। তাৰে দুটামান ক্লিপ আপোনালোকক দেখাই দিছোঁ। পূৰা তিৱা ডান্স কৰিছোঁ আৰু এতিয়া ষ্টাৰ্ট হ'ব ধৰিছে কুকিং কম্পিটিশ্যন। মানে চবে নিজৰ ডিছবোৰ ধুনীয়াকৈ ষ্টাৰ্টিং কৰি পেলাই ইয়াত থৈ দিছে। এতিয়া ডিছখিনি চোৱাই কথা, কোনোবা মজা মজা টেষ্টি ডেজাৰ্ট কম্পিটিশ্যনো হৈছে লগত। মই সকলোকে বেষ্ট উইচেছ দিছোঁ যে সকলোৱে যিবিলাক পৰিৱেশন কৰিব আজি, আৰু যেনেধৰণে পৰিৱেশন কৰিছে তাতে খুব ভালদৰে কৰিব পাৰে, আৰু সকলোকে বহুত বহুত শুভেচ্ছা থাকিব। চ' গাইজ এতিয়া মানে এখন মানে পূৰা ষ্টলকৈ পূৰা যাব আমাৰ জাজ নয়নজ্যোতি শইকীয়া। তাৰপাছত চবৰে মানে জাজ কৰিব কেনেকুৱা হৈছে, কেনেকুৱা নাই হোৱা খাবলৈ, বুজিছে হয় নাই? তাৰপাছতে প্ৰাইজটো দিব আৰু যাৰ ভাল হৈছে। ইমান কষ্ট কৰি চবেই ধুনীয়া ধুনীয়া ডিছ বনাই আনিছে এইবিলাক। আৰু গাইজ এইফালে পূৰা ষ্টল আমাৰ ইয়াত বহিছে, এইবোৰ বাও চব কিউট কিউট বস্তু। এইটো চব কিমান কিউট হয়। প্ৰাইচ কিমান এইবিলাকৰ? চবৰে বেলেগ। এইবিলাকৰ হা 100? আচ্ছা। আৰু এইবোৰ বক্সেছ নেকি? কেণ্ডেল হয়। কেনেকুৱা কেণ্ডেল? অ' ৱাও নাইচ। নিজে বনোৱা নেকি? আচ্ছা, নিজে বনোৱা হয় গাইজ, বহুত ধুনীয়া। বহুত ধুনীয়া ধুনীয়া ষ্টল আপোনালোকক মই দেখাই আছোঁ এতিয়া। আৰু সেই কেণ্ডেলখিনিতো দেখিলে ইমান ধুনীয়া হয়। আৰু এইফালে কেণ্ডেল, চাদৰ মেখেলা, চাদৰ মেখেলাৰ কালেকশ্যন।
ব্ৰাইটনেছ চালে এইটোৱে বেছি ব্ৰাইট প্ৰাইচবোৰ ইয়াতে লিখা আছে ন 3000 আৰু এইটো টছ মুগা নে মুগাৰ হয় টছ মুগা আচ্ছা আৰু কালাৰ কম্বিনেশ্যনটো ইয়াৰ বহুত ধুনীয়া হয় গাইজ এইফালেও আৰু এইটো চাইডেও চাব পাৰে এইবোৰ টছ মুগা ইয়াতে লিখা আছে এইবোৰ 7000 দেন এইটো ব্লেকত আছে আৰু ভিতৰ পিনেও আছে কালেকশ্যন বাৰু বিৰাট ধুনীয়া আৰু এইবিলাক এইবোৰ সেট হয় নে কি হয় এইটো সিঙ্গল মেখেলা হয় সিঙ্গল মেখেলা প্योर टॉसेस আছে প্লাস মিক্স টসও আছে এন্ড লাইক উই টেক অর্ডারস অলসো ইউ ক্যান কাস্টমাইজ ইওর ওন ক্লোথস আচ্ছা ওকে এইটো সব সিঙ্গল মেখেলা হয় আচ্ছা আৰু টসৰ এইটো 2500 নেকি এইটো সিঙ্গল মেখেলা 2500 তো এইখন এওঁলোকৰ কাৰ্ড সিমনা সিল্ক হোম গাড়ীগাঁৱত আছে ন ফৰেষ্ট স্কুল বিৰাট ধুনীয়া কালেকশ্যন এতিয়া বাৰু গাইছ মোৰ পইচা নাই পইচা থকা হয় উঠাই দিলোঁ হয় বুজিছে ষ্টুডেণ্ট মানুহ ন কি কৰিম এতিয়া নাই হাতত এখন ষ্টল গাইছ ৱাও কিউট কিউট আৰু অফাৰো চলি আছে এইফালে খানাৰ গাইছ মজা মজা টেষ্টি টেষ্টি খানা আৰু সেয়ে মজা আছে চলি আছে চাদৰ মেখেলা এযোৰহে ল'ব মন গৈছে বুজিছে গাইছ আমাৰ সুন্দৰী যুৱতীকেইজনী হোষ্টেলৰ পৰা ওলাই আহিলে হয়নে এইফালে এজনী এই তোমাৰে বস্তু পিন্ধিছোঁ চোৱা কি ফুলিটো ৰঙা ৰঙা ৰঙিলি বাই ৰঙিলি পখিলি এইফালে মুগা মুগা তাইৰ আৰু মোৰ অকণ অকণ মিলিছে বাৰু মুগা মুগা মোৰ মুগা নহয় কালাৰটোহে অকণমান আৰু এইফালে আমাৰ জ্যোতিকা বাইদেউ কুকিং কম্পিটিশ্যন তুমি চাব যোৱা নাই গৈছিলা আৰু তাইৰ গাটো বেয়া লাগিলে কাৰণে গুচি আহিলে মই আকৌ যাম বাৰু তাতে জাজমেণ্ট চলি আছে বৰ্তমান কুকিং কম্পিটিশ্যনৰ আৰু এইফালে অপেন ষ্টেজ চলি আছে গাইজ মানে চব আমাৰ ষ্টুডেণ্টে পাৰফৰ্ম কৰি আছে এতিয়া আমাৰ এই বাইদেউসকলে পাৰফৰ্ম কৰিব বাইদেউ দুজনীয়ে ধুনীয়া ধুনীয়াকৈ কৰিবা দে আইতাই ভয় লাগিছে লাজ লাগিছে অপেন ষ্টেজ কাৰণে নেকি আচ্ছা দে একো নাই ভালকৈ নাচিবা দে ধুনু ধুনুকৈ নাচ তুমিও নাচিবা নেকি ভাল লাগিছে বিহু নাচিব গাইছে আমাৰ সুন্দৰী যুৱতীজনীয়ে বিহু চিহু মাৰি ল'ম কিন্তু খোপা চোপা মৰা নাই যে তুমি কিয় মাৰিবা পিছত দেৰিকৈ যেতিয়া মানে আছে আৰু ঠিকে আছে দিয়ক গাইজ ইহঁতে দেখিছেনে অকলে অকলে নাচিছে মোক লগ ধৰা নাই কিন্তু অঁ মই এইটো ড্ৰেছত কথক কৰিম গাইজ কৰ এবাৰ আকৌ এবাৰ কৰ গাইজ এতিয়াও এইফালে কম্পিটিশ্যনৰ জাজমেণ্ট চলিয়ে আছে এয়া হ'ল ধুনীয়া ধুনীয়া খানা ৱাও আমাৰ মেমেও পাৰ্টিচিপেট কৰিছে গাইজ replacing the dal, normal dal, except this, there is no oil in it. Yeah, missing this.
আমাৰ ইউনিয়নৰ মানুহে কাম কৰি কৰি তাই ভাগৰ লাগি গৈছে যে এতিয়া খাবলৈ ওলাইছে দেখিছেনে খাওক খাওক ভালকৈ খাওক দেই খাওক অঁ আৰু এইফালে চাওক কিমান সংস্কাৰী ল'ৰা এটা চাওঁ মুখখন দেখাই দিয়ক এইফালে দেখাই দিয়কচোন চাওঁ 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 অঁ আপোনাৰ ফিলিংছটো কেনেকুৱা বাৰু ফেষ্টত আহি পেলাই কিয় মই একো খাব নোৱাৰো साला ये दुख का खत्म नहीं होता बे বাহিৰত যাবি না Hello guys, মোৰ নাম ৰাকেশ কলিতা। ইমান ভাল লাগিছে এইটো কাটি কিনে তাই কিনিয়ে দিব আৰু কিবা মই মধু বিকিব আহিছো হয় নেকি ফেষ্টত মধু বিকিব আহিছা हानि बिकट के once more মোক চবে বহুত ভাল বুলি ভাবে কিন্তু মই একদম বহুত বহুত বেয়া ছোৱালী হয় নেকি তই ছোৱালী মই নাম কি হৈছো অঁ আৰু আকৌ নকওঁ দিয়ক আৰু কিবা ক'লে মানুহে বহুত বহুত চৰিত্ৰহীন ল'ৰা বুলি ভাবিব যিটো তই হয় কোনোবাই মোক কিবা বেয়া কোৱা দেখিছে নেকি নাই নহয় মোক চবৰে লগত ভাল থাকো ফেষ্টৰ একদম অন্তিম মুহূৰ্ত আৰু চব শেষ হৈ গ'ল ষ্টলবিলাক উঠিলে আমাৰ বাইদেউৰ ষ্টলো একদম এতিয়া খতম নে আজি চব বাই নে বহুত বিক্ৰী কৰিলে গাইজ বহুত প্ৰফিট কৰিলে আমাক ডিছকাউণ্টত দিলেনে দিছে আমাক ডিছকাউণ্ট দিছে তাকেতো আৰু তো সেয়া ৰাস্তাত আমি এনজয়ো কৰিলোঁ বহুত নাচিলোঁ মেলিলোঁ যি কোৱা হৈ আছে চব ফেক বস্তু কোনো একো কৰা নাই চবে বহি আছিলে একো কৰা बड़ा हरामी हो बेटा ব্লগটো ইয়াতে খতম হ'ব এই ল'ৰাটোৱে গাইজ বহুত কাজিয়া কৰে দেই চেষ্টা কৰিলোঁ কেনেকুৱা কি হ'ল ভাল লাগিলে আমি বহুত এনজয় কৰিলোঁ ব্লগ কৰাতকৈ বেছি চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক লগ পাম নতুন ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ বাই বাই এণ্ড লাভ ইউ অল